फोटो माइक लो असं या फोटो माइक हो जाए काम किमान कॉल के हाथ सामने ना बाबा ने काय रे मामा हां ना बाबा या ओके लेकिन चला ना आप चेहरा मुद्रा के ओके मान और क्लास आमा बाबा जाओ फोटो माइक ना बाबा ओए তাৰপিছতে ইহঁতি মানে ভৰি ফুলাৰ কাৰণে ট্ৰিটমেণ্ট দিছোঁকৈ এনেকৈ পেলাই থৈ দিছে, একো দিয়া নাই, অকল বেণ্ডেজটো কৰি থৈ দিয়ে আৰু চেলাইন এটা দি থৈ দিয়ে, সিমানে। তাৰপিছতে লাহে লাহে তেওঁ মানে হেল্থটো মানে বেয়া হৈ গৈ আছে, কিবা কফ জমা হৈছে, কাহ হৈছে, জ্বৰ হয়, প্ৰত্যেক দিনে জ্বৰ হয়, কিবা কিবি মুঠতে হৈ থাকে। এদিন খালি তেওঁ উৎপাত কৰিছিলে যে ঘৰলৈ যাওঁ বুলি, তেতিয়া ঘৰলৈ যাওঁ বুলি কোৱাৰ কাৰণে সিহঁতি স্লিপিং টেবলেট দিলে, বেজি দিলে, সেইদিনাখন ধৰি সদায় স্লিপিং টেবলেট দিয়ে। তেওঁ একো নাখায় হ'লেও স্লিপিং টেবলেট দিয়ে। এজন ভাল পেচেণ্টক মানে এনেকৈ স্লিপিং টেবলেট নিদিয়ে ন। নিজে খোজকাঢ়ি আহিছে, বাথৰুমো যায়, নিজে লৈ খায়। যেতিয়া আমি চাৰ্জিকেল ৱাৰ্ডত নিজে লৈ খাই কৰা হ'ল, তেতিয়াৰ পৰা মানে তেতিয়াও খাইছিলে ন, এদিন খাইছিলে। তাৰ পিছৰ পৰা মানে তেওঁ নোৱাৰা হৈ থাকিলে নিজে খাবলৈ। হাতে আমি খুৱাই দিব লাগে, খুৱাই দিয়াৰ পিছত অকণমান পিছত খা আহে, তেওঁলোকে ক'ব কফ আছে বা কিবা হয়, এনেকুৱা কাৰণে নহৈছে। তেওঁ লাহেকৈ মানে ভাল হ'বছে, বেছি বেয়াহে হ'বলৈ ধৰিলে। আমি ৰেফাৰৰ কাৰণে যাওঁ, তেওঁক কওঁ যে আমি ৰেফাৰ লাগে, 5 দিন হ'ল মানে ৰেফাৰৰ কাৰণে কৈ আছোঁ। তেওঁ কি কৰে, 2 দিন চাই লওঁ। আজি বিহুৰ আগত তেওঁক মই কৈছোঁ যে যদি ভাল হোৱা নাই ৰেফাৰ কৰি দিয়ক, আমি হাত দাঙি দিয়ক, আমি নিজৰ মতে কৰিম। তেওঁ কৈছে যে 2 দিন ৰ'বা, চাই লওঁ। 2 দিনৰ পিছত ৰিজাল্ট এয়া নাই। ডক্টৰ প্ৰশান্ত বৰুৱা আৰু ডক্টৰ টাইক। তেওঁ কৈছিলে কি মেডিচিন ডক্টৰে পাৰ্মিশ্যন নিদিয়াকৈ আমি ৰেফাৰ কৰিব নোৱাৰোঁ। এতিয়া যেতিয়া আমি মেডিচিন ডক্টৰৰ লগত কথা পাতিলোঁ, তেতিয়া কৈছে যে আমি গমেই নাপাওঁ, মেডিচিন ডক্টৰে গমেই নাপায়। তেওঁক মানে কথাষাৰ কোৱাই নাই, তেওঁৰ লগত আলোচনা কৰাই নাই যে এনেকুৱা হৈছে যে পেচেণ্টক আমি ৰেফাৰ কৰিবলৈ কৈছে, গাৰ্জেন আহিছে, সেইবিলাক একো আলোচনা কৰা নাই। আমি গোচৰ কৰিছোঁ, কিন্তু মানে তেওঁলোকে কৈছে যে পষ্টমৰ্টম কৰাৰ কথা, পষ্টমৰ্টম কৰিবলৈও দিছোঁ। কিন্তু পষ্টমৰ্টম কৰিলেও আমি ভাবোঁ যে ৰিপৰ্টটো সঠিককৈ আহে। আৰু অহাৰ পিছত মানে তেওঁলোকে বনোৱা ধৰণে যাতে ৰিপৰ্টটো নাহে, মানে তেওঁলোকৰ ধৰক ওপৰলৈকে হাত আছে ন, ইয়াৰো মেডিকেলখনৰ ওপৰত বদনাম হ'ব দিব নোৱাৰে। সেনেকৈ যাতে ৰিপৰ্টটো নাহে, ভবা মতে মানে সত্যটো আহে, সেই বুলিয়ে ভাবিছোঁ। নন্দেশ্বৰ দত্ত। আৰু মানে ইয়াত যাতে আমিতো যোৱাজনক ঘূৰাই নাপাওঁ, কিন্তু যাতে আৰু নেক্সট কোনোবা এইখন মেডিকেলত নহয়, আৰু এই ডক্টৰ কেইজনক হয়তো লাইচেঞ্চ কেঞ্চেল কৰিব লাগে সিহঁতৰ গাফিলতিৰ কাৰণে, হয়তো ইয়াৰ পৰা বেয়া ব্যৱহাৰ কৰে। নাৰ্ছ, ডক্টৰ সকলোৰে বেয়া ব্যৱহাৰ, ইয়াত কাৰো ভাল ব্যৱহাৰ নাই।